নমস্কাৰ মই দেবজিৎ বৰ্মনে আপোনালোকৰ ওচৰলৈকে আজি এই ভিডিঅ'টিৰ জৰিয়তে আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 এক্সামিনেশ্যনৰ ল্যাঙ্গুৱেজ পেপাৰটো কি ধৰণে আমি প্ৰিপেয়াৰ কৰিম কেনেকৈ কৰিম তাৰ ষ্ট্ৰেটেজিটো লৈ আহিছোঁ যেহেতু মোক হোৱাটছএপ আৰু ফোনৰ জৰিয়তে বহু সংখ্যক মোৰ লগৰ বা আমাৰ ইনষ্টিটিউটত আহিবলগীয়া ষ্টুডেণ্টে মোক সুধিছে বিচাৰিছে তো সকলোকে কোৱা অলপ হয় সেইবাবে আজি এই ভিডিঅ'টিৰ জৰিয়তে যিসমূহ এস্পাইৰেণ্ট আছে সেই এস্পাইৰেণ্টসমূহলৈ আৰু যিখিনিয়ে মোক অলৰেডি কণ্টেক্ট কৰিছে তেওঁলোকলৈও মই এই ভিডিঅ'টিৰ জৰিয়তে ষ্ট্ৰেটেজিটো আমি কি ধৰণে অসমীয়া পেপাৰখন পঢ়িম বা কি কি লাগিব আমাৰ এই অসমীয়া পেপাৰখনত সকলোৱে জানে কি কি লাগিব যদিও মই তেওঁলোকক যিসমূহে নাজানে অসমীয়া পেপাৰখনৰ বিষয়ে মই সেইখিনি কম সো সকলোতকৈ প্ৰথমতে আমি কি কৰিব লাগিব অসমীয়া পেপাৰখন এনেকুৱা নহয় যে অসমীয়া দুদিনতে শিকা যায় অসমীয়া শিকিব পাৰে এটা প্ৰচেছ থাকে যেনেকৈ ক খ গ ঘৰ পৰা আমি শিকি আহিছোঁ সন্ধি শিকিছোঁ বানান ভুল শুদ্ধ সেইটো শিকিছোঁ অনুবাদ শিকিছোঁ ঠিক তেনেকুৱা ধৰণৰ এতিয়া আমাৰ যিখিনি জুডিচিয়েল এস্পাইৰেণ্ট আছে তেওঁলোকক মই এটা টিপছ দিব বিচাৰোঁ সেই টিপছটো হ'ল ক্লাছ 7, 8, 9, 10ৰ যিখিনি ব্যাকৰণ আছে সেই ব্যাকৰণখিনি আপোনালোকে এবাৰ পাৰিলে সেই ব্যাকৰণখিনি চাওক যেনেধৰণে আপোনাৰ চমু টকা আমাৰ ক্লাছ 9, 10ত যিখিনি দৰকাৰী হয় ক্লাছ 9, 10ৰ ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰৰ ওচৰত আছে কোনোবা তেওঁলোকৰ পৰা আপোনালোকে কেইদিনমানৰ কাৰণে বেছি নহয় 10 দিনৰ কাৰণে আপোনালোকে কিতাপখিনি আনি তেওঁলোকৰ যিখিনি ব্যাকৰণৰ যিখিনি দিয়া আছে কিতাপত সেইখিনি আপোনালোকে চাব পাৰে সেইখিনি বহুত প্ৰয়োজনীয় হয় লগতে সমৰ্থক শব্দ আছে জতুৱা ঠাঁচ আছে বিপৰীত শব্দ আছে খালী ঠাই পূৰণ কৰা আছে খালী ঠাই পূৰণ কৰাখিনি ইয়াতে মই ক'ব বিচাৰোঁ যে খালী ঠাই পূৰণ কৰাখিনি আহিব পাৰে কৰবাৰ জতুৱা ঠাঁচৰ পৰা কোনোবা এফাকি কবিতাৰ বা কোনোবা এফাকি ভাল জানা আপোনাৰ হেহৰ পৰা ফাকিৰ পৰা তো ইংৰাজী প্ৰতিশব্দ অসমীয়া প্ৰতিশব্দ মানে অসমীয়া পৰিভাষাটো সাপোজ যোৱাবাৰ 2019 আছিল ৰেজিষ্ট্ৰেশ্যন তো তেনেকুৱা ধৰণৰ পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন হ'ল পঞ্জীয়ন এনেকুৱা ধৰণৰ কিছুমান শব্দ আহিব এটা বা দুটা শব্দত লিখা আহিব এইটো হ'ল মেইনছৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব চাওক মই কুৱেশ্যন পেপাৰখন উলিয়াই লৈছোঁ মোৰ সন্মুখত 2019 চনৰ পেপাৰখন মই উলিয়াই লৈছোঁ 2019 চনৰ পেপাৰখনত প্ৰথম আছে তলত যিকোনো এটা বিষয়ৰ ওপৰত ন্যূনতম 150টা শব্দৰ ভিতৰত এখন ৰচনা লিখা ইয়াত আছে মহাত্মা গান্ধীৰ 150 বছৰীয় জন্ম জয়ন্তী চৰকাৰী কাৰ্যালয়সমূহত কৰ্ম সংস্কৃতি গঢ়াৰ উপায় পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত আইনৰ ভূমিকা সিম্পল যদি আপুনি অসমীয়া ভাষাটো লিখিব জানে মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম জয়ন্তী 150টা শব্দৰ ভিতৰত বা চৰকাৰী কাৰ্যালয়সমূহত কৰ্ম সংস্কৃতি গঢ়াৰ উপায় কি ধৰণে কৰ্ম সংস্কৃতি আহিব কেনেকৈ কাম কৰিব কেনেকুৱা মেজাৰ্ছ ল'ব লাগিব সেইখিনি বস্তু আপোনালোকেও জানে কাৰণ ময়ো জানো আপোনালোকেও জানে কাৰণ আমি চৰকাৰী অফিচৰ লগতে জড়িত হৈ থাকোঁ আজি যদি আমি এটা চৰকাৰী অফিচত যাওঁ আমি দেখা পাওঁ কিছুমান অপসংস্কৃতি বা কিছুমান এনেকুৱা ধৰণৰ কাম যিটো আমাৰ হৈ নাহে তো তেনেকুৱা ধৰণৰ কামক ৰোধ কৰিবৰ বাবে আপোনালোকে নিজে এটা সেই অপিনিয়ন দিব পাৰে সেই বস্তুটো চৰকাৰী কাৰ্যালয়সমূহত কৰ্ম সংস্কৃতি গঢ়াৰ উপায় বিচাৰিছে তো আপোনালোকে সেই উপায়টো লিখিব লাগিব প্ৰথমতে আপোনালোকে লিখিব লাগিব যে এই কৰ্ম সংস্কৃতিৰ ব্যাঘাত জন্মোৱা কাৰণ তাৰপিছত উপায়টো দিম ইয়াৰ ফলত কি হ'ব আমি সেইখিনি বস্তু দিম নেক্সট পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত আইনৰ ভূমিকা আমি যিকোনো এখন এক্ট ওলাই লৈ আহিব পাৰোঁ সেই এক্টখনৰ বিষয়ে যেহেতু আমি পঢ়িম সেই এক্টখনৰ বিষয়ে নহয় আমি নৰ্মেলি লিখিম কথাখিনি অসমীয়াত লিখিম কথাখিনি সাপোজ এনভাইৰনমেণ্টেল পলিউশ্যন এক্টখন সেই এক্টখনৰ পিছত যিখিনি আমি পঢ়িম তাৰে পৰা যিখিনি আমি এনভাইৰনমেণ্টেল পলিউশ্যন
ৰোধ কৰিবৰ কাৰণে যিখিনি লাগে আমি সেই বস্তুখিনি লিখিম। প্ৰথমতে আমি লিখিম পৰিৱেশ প্ৰদূষণ কি হয়, পৰিৱেশ প্ৰদূষণত আইনৰ ভূমিকা। আমি এক্টখিনি লিখিম, কি এক্ট আহিছে, কি এক্ট আজিলৈকে বলবৎ হৈ আছে ভাৰতবৰ্ষত। তো আমি সেইখিনি লিখি পেলাই আৰু কিবা আছে নেকি আমাৰ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আমি কিবা কৰিব পাৰোঁ নেকি, এইখিনি বস্তু আমি তলত দি দিব পাৰোঁ। তো ঠিক তেনেধৰণে আমি এটা 5 নম্বৰৰ প্ৰশ্নত আমি 150টা শব্দৰ ভিতৰত আমি লিখিব লাগিব। 2019ৰ পেপাৰখন আমি হাতত লৈ পেলাই আমি আগবাঢ়ি যাওঁ। তলৰ অনুচ্ছেদটো অসমীয়ালৈ অনুবাদ কৰা। তেতিয়া আমি যেতিয়া এটা আমি এপাকি সেই পাওঁ, এই যিকোনো এজন ভাল ৰাইটাৰ হওক বা নাম থকা মানুহে লিখা কিছুমান আমাক এফাকি উঠাই দিব যে এইখিনি কথা ইংৰাজীলৈ অসমীয়ালৈ অনুবাদ কৰা। যেনেকৈ অনুপ কুমাৰ দত্ত ডাঙৰীয়াৰ লিখিত লিখনিৰ দ্য হাৰ্ট অফ এ সত্ৰ, দ্য কমিউনিটি প্ৰেয়াৰ হল was duplicated in each village by the institution of Namgar, a revolutionary step in religious and social transformation. The Namgar grew to be the center of every activity of the village. The car where elders congregated each evening, a place for philosophical discourse as well as discussions on the affairs of the village, a theatre where the young and old perform folk and classical drums. So এনেকুৱা ধৰণৰ আপোনালোকৰ ওচৰত সেই থাকিব, পদ্যৰ ফাঁকি থাকিব, গদ্যৰ ফাঁকি থাকিব। সেইখিনি আমি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিব লাগিব। সাধাৰণতে এইখিনি ইংৰাজীৰ পৰা অসমীয়া অনুবাদ কৰাটো ইজি হয়। যিসকলে অসমীয়া মিডিয়ামৰ হয় তেওঁলোকৰ বাবে ইজি হয়, ন' ডাউট। কিন্তু যিসকল ইংলিছ মিডিয়ামৰ হয় তেওঁলোকৰ বাবেও ইজি হয়। কাৰণ অসমীয়া বাক্যৰ গাঁথনিটো ব্যাকৰণ সহিতে যেতিয়া আমি লিখিম সেইখিনি ইমান ইম্পেক্ট নপৰে। যিখিনি আপুনি জানে সেই বস্তুখিনিৰ ওপৰতে লিখিলেও ইমান টেনশ্যন ল'ব নালাগে যে মই অসমীয়া ব্যাকৰণ ভালদৰে নাজানো বা মই বাক্যৰ গাঁথনি নাজানো, টেনশ্যন ল'ব নালাগে। আপুনি যি জানে সেইটো এটেম্প কৰি আহিব, যাতে এই 6 নম্বৰটো আপোনাৰ পৰা যাব নোৱাৰে। এটা বস্তুৱে আপুনি এফাকি গদ্য যেতিয়া লিখিব ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি, আপুনি 1 নম্বৰ হ'লেও পাব। সেইকাৰণে নাজানো বুলি এৰি নাহিব। নেক্সট আমি চমু টকা আকৌ এবাৰ হৈ যাওঁ যে আমি আমাৰ হাতত এতিয়া বৰ্তমান 2019 চনৰ পেপাৰখন, মেইনছৰ পেপাৰখনহে লৈছোঁ। চমু টকা, গুৱাহাটী উচ্চ ন্যায়ালয়, মহাধিবক্তা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চাওক, গুৱাহাটী উচ্চ ন্যায়ালয় বহুত ইজি টপিক হয়, মহাধিবক্তা বহুত ইজি টপিক হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইজি টপিক হয়। এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন হৈছে ভাৰতৰ এখন ঐতিহ্যমণ্ডিত উদ্যান। এইখন অসমত অৱস্থিত। ইয়াত আমাৰ হৰিণ পোৱা যায়, গড় পোৱা যায়, বাঘ পোৱা যায়। যিকোনো ধৰণৰ আপোনালোকে এনেধৰণে যদিও নোৱাৰে লিখি থৈ গুচি আহিব, কি আছে কি নাই, কিমান মাটি আছে, কিমান আপোনাৰ মানুহে কাম কৰে, সেইখিনি যদি আপুনি নাজানে সেই ন মেটাৰ আপোনাৰ কিমানখিনি নলেজ আছে। কিন্তু লিখাটো বহুত ডাঙৰ মেটাৰ কৰে যে আপুনি লিখি আহিবই লাগিব। কাজিৰঙাৰ বিষয়ে আপুনি ইপিনেদি গ'লে ক'ত অৱস্থিত সেইটো গম পায়। গোলাঘাট, কাৰ্বি আংলঙৰ ওচৰত আছে কিছুমান ঠাই এনেকুৱা। তো নগাঁও পাৰ হৈ পেলাই সেই বস্তুখিনি আপোনালোকে যিমানখিনি জানে সৰু ল'ৰাৰ দৰে হ'লেও লিখি থৈ গুচি আহিব লাগিব, যদিও নাজানে এৰি আহিব নোৱাৰে। এই পেপাৰখনৰ 2 নম্বৰ এটাও বহুত মেটাৰ কৰে। এইকাৰণে মেটাৰ কৰে, চাওক এইখন আপোনাৰ জাষ্ট কোৱালিফাইং পেপাৰ, এইখনৰ মাৰ্কছ এড নহয়। কিন্তু আপুনি এৰি দিব নোৱাৰে যে জাষ্ট কোৱালিফাইং পেপাৰ এখন। ইম্পৰ্টেঞ্চ দিব লাগিব, এইখনো ইম্পৰ্টেঞ্চ দিব লাগিব, বাকী কেইখন পেপাৰো ইম্পৰ্টেঞ্চ দিব লাগিব। যেনেদৰে আমাৰ জিকে ইম্পৰ্টেঞ্চ দিয়া হয়, যেনেদৰে আমাৰ ল' পেপাৰছখিনি ইম্পৰ্টেঞ্চ দিয়া হয়,
ঠিক তেনেদৰে আপোনালোকে অসমীয়া পেপাৰখনৰ ইম্পৰ্টেঞ্চ দিব, তেতিয়াহ'লে এটা ভাল ৰিজাল্ট আহিব। চ' নেক্সট আমি আমাৰ নেক্সট টপিক হ'ল তলত দিয়া শব্দবোৰৰ দুটা সমৰ্থক শব্দ লিখা। চাওক, এই সমৰ্থক শব্দটো আমি ক'ত পাম? ক্লাছ 7, 8, 9, 10। ক্লাছ 7, 8, 9, 10ৰ যদি আমি কিতাপ উঠাই ওচৰৰে যদি কোনোবা দেখে যে ভাইটি বা ভণ্টি মোক 10 দিনৰ কাৰণে অসমীয়া কিতাপখন লাগিছিলে, তুমি 10 দিনৰ কাৰণে যদি কিবা বেলেগ পঢ়ি আছা, ঠিক আছে, এতিয়াতো দিব নোৱাৰে, ধৰক মেট্ৰিক পৰীক্ষা আহি আছে, তথাপিও মোবাইলত হোৱাটছআপত লৈ হ'লেও আপোনালোকে এইখিনি পঢ়িব পাৰে, একো তেনেকুৱা ধৰণৰ টেনশ্যন ল'বলগীয়া নাই। পৃথিৱী, ৰজনী, নয়ন, জুই, অৰুণ। সমৰ্থক শব্দ মানে কি? সমৰ্থক পৃথিৱী মানে হ'ল ধৰণী, ৰজনী মানে ৰাতি, নয়ন মানে নেত্ৰ, জুই মানে বহ্নি, আৰু অৰুণ মানে হৈছে সূৰ্য। তো ঠিক তেনেকুৱা ধৰণে আমি বস্তুখিনি আমি প্ৰত্যেকটো বস্তু, যেনেকৈ মই দেৱজিৎ বৰ্মন আৰু মোক মানুহে জানে দেৱ বুলি, সূৰ্যক কি বুলি জানে, চাউলক কি বুলি জানে, চাউল অসমীয়াত চাউল, আমি চাউল বনোৱাৰ পিছত ভাত হয়, বেলেগ ৰাজ্যত ভাতক চাউল বুলি কয় আৰু আমি অসমত ভাত বুলি কওঁ। ঠিক তেনেকুৱা ধৰণে মই এটা সাধাৰণ উদাহৰণ এটা দিছোঁ। নেক্সট আমি চাব লাগিব জতুৱা ঠাঁচসমূহ। এই জতুৱা ঠাঁচসমূহ আমি ক'ত পাম? চাওক, বহুতে মোক কৈছে যে ৰচনা বিচিত্ৰা বা বেলেগ কোনো ধৰণৰ ব্যাকৰণ, হয়, আপোনালোকে ৰচনা বিচিত্ৰাখন ফ'ল' কৰিব পাৰে, সেইখনেই হৈছে মূল আমাৰ বহুখিনি বস্তু থকা। মই নিজে পঢ়িছিলোঁ যেতিয়া মই ক্লাছ 9, 10ত আছিলোঁ, সেইখন আপোনালোকে চাব পাৰে, লগতে বেলেগ ব্যাকৰণো ফ'ল' কৰিব পাৰে। কিন্তু সেইখনটো আপোনালোকে ফ'ল' কৰিবই নোৱাৰো। আপোনালোকে ক্লাছ 7, 8, 9, 10ৰ যিখিনি অসমীয়া কিতাপ, অসমীয়া ব্যাকৰণ, অসমীয়াৰ লগত জড়িত যিখিনি বস্তু আছে, সেইখিনি আপোনালোকে ওপৰে ওপৰে চাব পাৰে। কিন্তু যিখিনি বস্তু ওপৰে ওপৰে চাব, চাপ'জ ঘৰত আপোনালোকে কিবা এটা কথা ডিছকাছ কৰি আছে, সেইখিনিতে যদি কোনোবা কয় ঘাট মাউৰা মানে কি? সেই বস্তুটো আপোনাৰ মা বা দেউতাক সুধিব পাৰে, ঘাট মাউৰা মানে কি? যাৰ মাক ঢুকাই যায় সৰুতে, তেওঁ ঘাট মাউৰা বুলি কয়। তো কিছুমান তেনেকুৱা ধৰণৰ কথা আমি ঘৰৰ পৰা শিকিব লাগিব, কাৰণ অসমীয়াটো এনেকুৱা এটা শব্দ যিটো আমাৰ নিজৰ মাতৃভাষা হয়, আৰু এই মাতৃভাষাটো আমি প্ৰত্যেকটো খোজতে, প্ৰত্যেকটো খোৱাতে, উঠোতে, বহোতে আমি বহুখিনি বস্তু অসমীয়াত যদি প্ৰচলন হৈ থাকে, এক্সামৰ কেইদিনমান আগত যদি আমি প্ৰকৃততে অসমীয়া বুলি ভাবি যদি অসমীয়াৰ এটা নতুন কৰিব পাৰোঁ যে আমি আজিৰ পৰা শুদ্ধ অসমীয়াত কথা পাতিম, সেই শুদ্ধ অসমীয়াত কথা পাতিলে আপোনালোকে ঠাঁচখিনি আহিব, সমৰ্থক শব্দ আহিব, বিপৰীত শব্দ আহিব, সকলোখিনি বস্তু কথাৰ লগতে আপোনালোকেও শিকি থাকিব, ঘৰতে শিকি থাকিব। অসমীয়াটো এনেকুৱা নহয় যে ডাঙৰ ইউনিভাৰ্চিটিত গৈ অসমীয়া শিকিব লাগে জুডিচিয়েল ছাৰ্ভিচৰ 5th পেপাৰখনৰ কাৰণে, নহয়। এই পেপাৰখন আপোনালোকে শুৱতে, বহুতে, উঠোতে, খাওঁতে সকলোখিনি পাই আহিছে। জুডিচিয়েল ছাৰ্ভিচৰ মেইন এইমছখিনি হৈছে আমাৰ ল' পেপাৰছখিনি, লগতে জিকেখিনি আমাৰ কিমান নলেজ আছে। কিন্তু অসমীয়াখিনি এইকাৰণে ইম্পৰ্টেণ্ট হয় যে আমি অসমত থাকি পেলাই যিকোনো, ছাপ'জ ধৰক কালি এটা কেছ আহিলে, মই এখন চাব ডিভিজনেল CJM কোৰ্টত মই মেজিষ্ট্ৰেট হিচাপে চাই আছোঁ, তেতিয়া অসমীয়া FIR-খন আহিলে। অসমীয়া FIR-খন মই চাব পৰা হ'ব লাগিব। অসমীয়া FIR-খন মই পঢ়ি চাব পাৰি পেলাই এই বাক্যটোত কি লিখা আছে, এই বাক্যটোৰ জৰিয়তে কি প্ৰকাশ কৰিছে, সেইখিনি মই বুজি পাব লাগিব। তেতিয়াহে মই নিজে ক'ব পাৰিম যে হয়, মই এটলিষ্ট এইখিনি বস্তু জানো। তো এইখিনি বস্তুৱে মই ক'ব বিচাৰোঁ, আপোনালোকে অসমীয়াৰ কাৰণে টেনশ্যন ল'ব নালাগে। অসমীয়া ছাবজেক্টটো এনেকুৱা হয়, অসমীয়া ছাবজেক্টটো আপুনি খোৱাতে, বহুতে, শুওঁতে, উঠোতে সকলোখিনি আপুনি পাই আহিছে, আপুনি জন্মৰ পৰা পাই আহিছে। যদি আপোনালোকৰ কোনোবাই লণ্ডন, ইউৰোপ বা USA-ত কোনোবাই ডাঙৰ হৈ পেলাই ল পাছ কৰি অসমত আহিছে, সেইটো মই নকওঁ, তেওঁলোকৰ কাৰণে অসুবিধা হ'ব। কিন্তু আপোনালোকে যদি অসমত থাকি পেলাই অসমীয়া ছাবজেক্টটোত আপোনালোকে ল'ব লাগে, মানে টেনশ্যন ল'ব লাগে, এইটো টেনশ্যন ল'বলগীয়া কথা নহয়। আপোনালোকে অসমত আছে, অসমীয়া ভাষা কৈ আছে, আপোনালোকে অসমীয়া ভাষাটো হজম কৰি থৈছে, খালি এতিয়া ৰিকল কৰিব লাগে বস্তুখিনি। আপোনালোকে যিখিনি শুনিছে সেইখিনি ৰিকল কৰিব লাগে। নেক্সট আমাৰ আহিলে বিপৰীত শব্দ।
ইয়াত আছে পুৰস্কাৰ, হ্ৰাস, হৰ্ষ, পাশ্চাত্য, যেনে পুৰস্কাৰ, তিৰস্কাৰ, হ্ৰাস, বৃদ্ধি, এনেকুৱা ধৰণৰ বিপৰীত শব্দবোৰ বহুত ইজি হয়। নেক্সট খালী ঠাই পূৰণ কৰা। ইয়াতে 2019 চনৰ পেপাৰখনত আছে দেশ বুৰিলেও টিঙৰ পৰা ননমা। এতিয়া আমাৰ কথা আছে, মানুহে যদি ভাবে যে সাপোজ কোনোবা মানুহ দেউলীয়া হৈ যায়, সেই দেউলীয়া মানুহজনে কিন্তু পুৰা একদম বুকু চুকু ফিন্দা একদম লেভেলত এনেকৈ থাকিব। তাক কি কয়, নাও বুৰিলেও টিঙৰ পৰা ননমা। সেই মানুহজনৰ সকলো হৈ গৈছে, কিন্তু সেই মানুহজনে টিঙৰ পৰা এতিয়ালৈকে নমা নাই। তো নাও বুৰিলেও টিঙৰ পৰা ননমা। ইয়াতে আছে নেক্সট, বিপদৰ মাত অকালৰ ভাত। বিপদত যোনে মাত দিয়ে, সাপোজ মোৰ এজন বন্ধু আছে, মোৰ এটা বিপদ হৈ আছে, তেওঁ মোক বিপদৰ সময়ত চাইছে, তেওঁক বুজা যায় অকালৰ ভাত। যেনেকৈ অকালত কিছুমান মানুহে ভাত নাপায় মৰি যায়, তো ঠিক তেনেকুৱা ধৰণৰ বিপদত মাত এষাৰ দিলেও এজন মানুহে বহুত সুখ বা শান্তি অনুভৱ কৰে। তো এনেকুৱা ধৰণৰ খালী ঠাই পূৰণ কৰা আপোনালোকৰ ওচৰত আহিব, পেপাৰত আহিব। যদি আপোনালোকে জুডিচিয়েল দিব বিচাৰিছে, আপোনালোকে চিন্তা কৰিব নালাগে। অসমীয়া পেপাৰখন ইজি পেপাৰ হয়, আৰু এই ইজি পেপাৰখন আপোনালোকে ক্ৰিটিকেলি বা আপোনালোকে এনেকুৱা নল'ব যে মই অসমীয়া পেপাৰখনৰ কাৰণে জুডিচিয়েল দিব নোৱাৰোঁ। নহয়, আমাক যোগাযোগ কৰিব পাৰে, আমি যিমানখিনি পাৰোঁ আমি হেল্প কৰি দিবলৈ চেষ্টা কৰিম। আৰু অসমীয়া আপোনালোকে যদি বিচাৰে, যদি জুডিচিয়েল দিব বিচাৰে, অসমীয়াত যিহেতু চাওক, আমি যেতিয়া ল কৰি থাকোঁ তেতিয়া 3 বছৰ আমাৰ ইংলিছতে গুচি যায়, খোৱাতে বহুতে উঠোতে ইংলিছতে গুচি যায়। যেতিয়া আমি 5 বছৰীয়া কোৰ্চ এটা কৰোঁ তেতিয়াও আমাৰ ইংলিছতে খোৱাতে বহুতে উঠোতে গুচি যায়। কিন্তু আপুনি অসমীয়াত সেই বস্তুখিনি নাপায়, যাৰ ফলত বহুত বস্তু আমি পাহৰি যাওঁ। পাহৰাৰ ফলত কি হয়, আমি ৰিকল কৰিব নোৱাৰোঁ। আমি জানো, আমি শব্দৰ বহুখিনি বস্তু জানো, কিন্তু আমি ৰিকল কৰিব নোৱাৰাৰ কাৰণে আমি অজ্ঞাত। কথাটো হ'ল এতিয়া, যেতিয়াই আমি অসমীয়াৰ হেৰি কৰিম যে অসমীয়াত চাপ'জ মা মই ভাত খাবলৈ যাওঁ, মা মই ভাত খাই আহিলোঁ, মা কাপোৰ জাপি থওঁ, মা আঁঠুৱাখন লগাই দিওঁ। তো এনেকুৱা ধৰণে বস্তু, আঁঠুৱাখন লগাই দিওঁ, কাপোৰ বাচি দিওঁ, কাপোৰ জাপি দিওঁ, তো তেনেকুৱা ধৰণৰ বস্তু। বা লগৰ লগত কোনোবাৰ লগত কথা পাতিলে, কি কৰি আছা, ঘৰত সকলোৰে ভালনে, এটলিষ্ট শুদ্ধ অসমীয়াত ক'ব লাগিব। হাউ আৰ ইউ সকলোৱে জানে কি খবৰ, হোৱাট আৰ ইউ ডুইং সকলোৱে জানে কি কৰি আছা, কিন্তু কেইদিনমানৰ কাৰণে অসমীয়াত এইবোৰ প্ৰয়োগ কৰক। তেতিয়া কি হ'ব, অসমীয়া ভাষাৰ আপোনাৰ মনত বিস্তীৰ্ণতা আহিব, যে অসমীয়া ভাষাৰ এটা সেই আহিব ভিতৰৰ পৰা। তেতিয়া আপুনি গম পাব, যেতিয়া জুডিচিয়েল পেপাৰখনত আপুনি সেই বস্তুটো পাব। যেনেকৈ আপোনাৰ ধৰক আমি অল ইণ্ডিয়া ছাৰ্ভিচ, ইয়াতে আছে ইংৰাজী প্ৰতিশব্দ অল ইণ্ডিয়া ছাৰ্ভিচ। আমি কৈ থাকোঁ অল ইণ্ডিয়া ছাৰ্ভিচ কওঁ, কিন্তু যেতিয়াই আমি পেপাৰখনত পাম সৰ্বভাৰতীয় সেৱা, যেতিয়া আপুনি কৈ থাকিব যে সৰ্বভাৰতীয় অল ইণ্ডিয়া ছাৰ্ভিচ সেৱা, তো সংশোধন এমেণ্ডমেণ্ট, তো তেনেকুৱা ধৰণৰ ইনকাম টেক্স, আয়কৰ, পুলিচ ছুপাৰিনটেণ্ডেণ্ট, আৰক্ষী অধীক্ষক, নিৰ্বাচন ইলেকশ্যন, এইবোৰ বস্তু যেতিয়াই অসমীয়াত আমি কথা বতৰা আৰম্ভ কৰিম, প্ৰচেছ হ'ব আমাৰ মনত, তেতিয়াই আমি অসমীয়াটো টেনশ্যন নোহোৱা হৈ যাব। অসমীয়াটো ইজি হয়। চাওক, মই এটা কেলকুলেশ্যন আপোনালোকৰ ওচৰলৈ ওপৰৰ পৰা দি আছোঁ। চাওক, ইংলিছ টু আছামিজ ট্ৰান্সলেট নম্বৰ 6 নম্বৰ, আৰু ইয়াত এনেকুৱা নহয় যে নাম্বাৰ কাটিব, কি এইবোৰ কিছুমান ডাইৰেক্ট হেৰি হয়। যেনেকৈ মেথমেটিক্সত আপোনাৰ আহে, মেথমেটিক্স আপোনাৰ ডাইৰেক্ট আপোনাৰ এনচাৰ লিখিলে ডাইৰেক্ট মাৰ্কছ পায়। তো ঠিক তেনেকুৱা ধৰণৰ খালী ঠাই পূৰণ কৰা আপোনাৰ 4টা লিখিব দিছে, 2 মাৰ্কছ, হাফ মাৰ্কছ কৰি। তো এই 4টা যদি লিখিব পাৰে, আপোনাৰ 2 মাৰ্কছ আহি আছে, ইয়াত কাটা কোনো প্ৰশ্নই নাই। এতিয়া আহিলে পৰিভাষা, তলত দিয়া শব্দবোৰৰ অসমীয়া পৰিভাষা লিখা। এতিয়া অসমীয়া শব্দৰ পৰিভাষা
আমি যদি লিখিব লাগে এতিয়া আমি সাপোজ ধৰক আজি মই কৈ আছো মই কলেজত ৰেজিষ্ট্ৰেচন কৰিব গৈ আছো এইটো ৰিকুইজিট কৰিব লাগে বা ৰিকুইজিশন মোৰ আন্টি মেটাৰনিটি লিভ লৈছে তেওঁৰ প্ৰেগনেন্সি হোৱাৰ বাবে মোৰ আন্টি মেটাৰনিটি লিভ লৈছে বা বাচ্চা হোৱাৰ বাবে মেটাৰনিটি লিভ লৈছে সো পাব্লিক নুইসেন্স লেজিসলেচন লিজি লাইসেন্স এইবোৰ বস্তু যেনেকৈ লাইসেন্স অনুজ্ঞাপত্ৰ ৰেজিষ্ট্ৰেচন হৈ গ'ল ৰিকুইজিশন হৈ গ'ল লেজিসলেচন হৈ গ'ল সো ঠিক তেনেকুৱা ধৰণে প্ৰত্যেকটো শব্দ যেতিয়া আমি অসমীয়াত প্ৰয়োগ কৰিব চেষ্টা কৰিম সেই অসমীয়া প্ৰয়োগৰ মাধ্যমেৰে আমাৰ এটা পজিটিভ হেই আহিব উৰ্জা আহিব যে হয় অসমীয়া পেপাৰখন ইজি হয় সো নেক্সট চাও এটা বা দুটা শব্দত লিখা প্ৰথমতে আপোনাৰ কাৰণে বা মোৰ কাৰণে টান হ'ব পাৰে যে হয় ঘপকে ইমান লম্বা এটা লাইন মোৰ অসমীয়াত কেনেদৰে এটা বা দুটা শব্দত লিখিম চাওক দক্ষিক চিনাক্ত কৰিবলৈ তাৰ দেহত থকা চিন চেকা বুজাই কৰা ঘোষণা এইটো কি হয় এইটো আপোনালোকে লিখিব বিধি অনুযায়ী অপৰাধমূলক কাৰ্যৰ গোচৰ নিৰ্দিষ্ট কৰি আৰক্ষী আদালতত দিয়া পত্ৰ এখন কি হয় যেনে চাৰ্জশিট বিধি অনুযায়ী অপৰাধমূলক কাৰ্যৰ গোচৰ নিৰ্দিষ্ট কৰি আৰক্ষী আদালতত দিয়া পত্ৰখন চাৰ্জশিট হয় ৰাজহুৱা বা আনুষ্ঠানিক ৰাজহুৱা বা আনুষ্ঠানিক নথিপত্ৰৰ ভঁৰাল অস্থায়ীভাৱে পদৰ পৰা অপহৰণ কৰা কাৰ্য যাৰ পূৰ্বজন্মৰ কথা মনত আছে তো ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ ওচৰত প্ৰশ্নত আহিব আপোনাৰ পেপাৰখনত আহিব আমি বিশেষ একো কৰিব নালাগে যেতিয়াই আমি অসমীয়াত খাব পাম যেতিয়াই অসমীয়াত শুব পাম যেতিয়াই অসমীয়াত প্ৰত্যেকটো বস্তু আমি প্ৰয়োগ কৰিম তেতিয়াই এই অসমীয়া পেপাৰখন ইজি হৈ যাব যে অলৰেডি মই কৈছোঁ যে ইংৰাজী কেইদিনমানৰ কাৰণে আপোনালোকে ড্ৰপ কৰক যেহেতু এক্সাম আহি আছে বা এক্সামৰ আগত ড্ৰপ কৰিলে হ'ল ইংৰাজী যেতিয়া আপোনালোকে যেতিয়া পঢ়িব তেতিয়া ঠিক আছে সেইটোতো ইংলিছ লাগিবই যেতিয়া ঘৰত বা বন্ধুৰ লগত কথা বতৰা পাতিব তেতিয়া আপোনালোকে উইথ ব্যাকৰণ শব্দৰ গাঁথনি সন্ধি প্ৰয়োগ কৰি পেলাই সকলোবোৰ কথা আদান প্ৰদান কৰক আৰু এইকেইদিনত এটা কথা মনত ৰাখিব যেতিয়াই এজন এছপাইৰেণ্টে এটা কম্পিটিটিভ এক্সামৰ বাবে হেৰি হয় নিজক প্ৰিপেয়াৰ কৰে তেতিয়াই আন এজন কম্পিটিটিভ এছপাইৰেণ্টছক সদায় হেল্প ল'ব লাগে সাপোজ মই এজন এছপাইৰেণ্ট হয় মোৰ লগৰ আৰু দুজন বেকাৰ ল'ৰা আছে মোৰ লগৰ দুজন আছে মই এতিয়া ল গ্ৰেজুৱেট হয় মই এডভোকেট হয় মোৰ দুজন আছে নন ল গ্ৰেজুৱেট দে আৰ ৱৰ্কিং আণ্ডাৰ এনি কোম্পানী তেওঁলোকৰ লগত এটা লিমিটেড হে ৰাখি পেলাই কথা বতৰা ৰাখি আপুনি এটা কাম কৰিব নেক্সট এজন এছপাইৰেণ্ট যোন আপোনাৰ লগৰ হয় ল কলেজত পঢ়ি থকা লগৰ হয় আপুনি তেওঁক ধৰক কেইদিনমানৰ কাৰণে যে ভাই বা ভণ্টি বা দোস্তি এটা কাম কৰ তই আৰু মই লাগিলে ফোনত 2 ঘণ্টা কথা পাতিম লাগিলে লাউড স্পিকাৰত মা আৰু দেউতাক শুনাই কথা পাতিম তই যি কৰ পঢ়ি থাক গোটেই সময়খিনি ময়ো পঢ়িম তোৰ লগত পঢ়িম তেতিয়া কি হ'ব আমি অসমীয়া পেপাৰখন একেলগে আমি ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকে যেতিয়া চাব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি ডাউনলোড কৰিছে অলৰেডি সকলোৱে কৰিছে সেই কুৱেশ্যনখিনি ওলাব অসমীয়াখিনি চাব চাই যদি নোৱাৰে মা বা দেউতাক সুধিব বা ওচৰত যদি কোনোবা আছে যেহেতু এটা কোভিড সিচুৱেশ্যন হয় কাকো বেলেগক সুধিব নোৱাৰে আৰু যদি পাৰে ফোনত আপোনালোকে ফোন লগাব পাৰে কোনোবা অসমীয়া টিচাৰ চিনাকি আছে বা ভাল অসমীয়াত কথা কোৱা বা ভাল অসমীয়া জানা মানুহ আছে তেওঁলোকক আপোনালোকে ফোন কল কৰি সুধিব পাৰে যে এই শব্দটোৰ অৰ্থ কি কাৰণ সোধাত লাজ কৰিব নালাগে যেতিয়াই গম পাব এই শব্দটোৰ অৰ্থ হৈছে সাপোজ ধৰক তদন্তকাল এই তদন্তকাল বুলি কোৱাৰ লগে লগে এই তদন্তকাল বুলি কোৱাৰ লগে লগে আপুনি বুজি নাপাব পাৰে কিন্তু এই তদন্তকাল হৈছে ইনভেষ্টিগেশ্যন পিৰিয়ড তো এই বস্তুটো আপুনি যদি নাজানে কাৰোবাক যদি কোনোবা কাৰোবাৰ চিনাকি আংকল মামা পেহা পেহী খুৰী
পুলিচত আছে সুধিব পাৰে, কাৰণ আমাৰ যিখিনি বস্তু লাগতিয়াল বস্তু হয় পুলিচৰ ৰিলেটেড হয়। আৰু এটা বস্তু আমি এইটো বহুত গুৰুত্বপূৰ্ণ কথা হয়, যেতিয়াই আমি চিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ সেই টপিক এটা বেলেগ হৈ যায়, যেতিয়া আমি জুডিচিয়েল সাৰ্ভিসৰ কাৰণে আমি প্ৰিপেয়াৰ কৰোঁ সেই টপিক এটা বেলেগ হৈ যায়। যেতিয়া আমি জুডিচিয়েল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ আমি জুডিচিয়েৰী বস্তুবোৰ আইনসংগতভাৱে দৃষ্টিকোণ কৰি পেলাই আইনৰ দৃষ্টিত যিবোৰ বস্তু আহে সেইখিনি বস্তু আমি ল'ব লাগে। সাপোজ ধৰি লওক আইনী ভাষাটো ইম্পৰ্টেণ্ট কথা হয়, যেনেকৈ তদন্তকালটো আইনী ভাষাত পৰে, লগতে এইটো সামাজিক কিছুমান ভাষাটো পৰে বা নৰ্মেল আমাৰ লিটাৰেচিটো পৰে। তো আমি বস্তুবোৰ চাৰ্জশ্বিট হওক বা আপোনাৰ FIR হওক বা যিকোনো ধৰণৰ তেনেকুৱা যদি আপোনাৰ ৱৰ্ড যদি আপোনাৰ অহা নাই তেনেহ'লে আপোনালোকে খুৰা খুৰী মামা পেহা পেহী আইতা আবু যোন আছে আপোনাৰ ঘৰৰ ওচৰত দূৰত যোন আছে ফোন কৰি পেলাই সুধিব পাৰে। কথা হ'ল আপুনি জানিব লাগে, আপুনি লাজ কৰিব নালাগে। আৰু মই আজি ভিডিঅ'টো লৈ আহিছোঁ, মই লাজ কৰি অহা নাই, মই আপোনালোকক জনাব আহিছোঁ আৰু মই নিজে শিকিব আহিছোঁ। কাৰণ আজি যদি মই আপোনালোকৰ পৰা সঁহাৰি পাওঁ এই ভিডিঅ'টোৰ জৰিয়তে যে মোৰ কথাখিনি আপোনালোকৰ ভাল লাগিছে, কালি হয়তো মই আপোনালোকক আৰু এটা কিবা নতুন বস্তু শিকাব পাৰিম বা দিব পাৰিম আপোনালোকৰ ওচৰত। সেইকাৰণে মই বিচাৰোঁ আপোনালোকে আমাক সহযোগ কৰক, আমাক ছাপোৰ্ট কৰক। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনিকে কওঁ যে আমাৰ এই চেনেল যিটো আছে বিনাক একাডেমিক এণ্ড প্ৰফেচনেল ষ্টাডিজ, এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ইয়াত আপোনালোকে পাই থাকিব চিভিল সাৰ্ভিস, জুডিচিয়েল সাৰ্ভিস এণ্ড আদাৰ কম্পিটিটিভ এক্সামছৰ কাৰণে কিছুমান টপিক থাকিব। আৰু আমি নতুনকৈ লৈ আহিম কম্প্ৰিহেনচিভ নিউজ এনালাইচিছৰ কাৰণে, ফোন আহিছিলে, কম্প্ৰিহেনচিভ নিউজ এনালাইচিছ আমি কৰা ষ্টাৰ্ট কৰিম আমাৰ এই চেনেলটোৰ জৰিয়তে। আমি মাজতে অলপ ব্যস্ত আছিলোঁ, সেইবাবে আমাৰ এই চেনেলটো এক্টিভলি আমি ৰান কৰিব পৰা নাছিলোঁ। এতিয়া আমি আহিছোঁ আপোনালোকৰ মাজলৈকে। আপোনালোকে আমাক সহায় কৰিব, ছাপোৰ্ট কৰিব, আৰু কিবা থাকিলে আমাক জনাব, কমেণ্ট বক্সত জনাব, পাৰ্চনেলি জনাব পাৰে, মোৰ নাম্বাৰ আছে, চাৰ্চ কৰিলে পাব। ধন্যবাদ। মই আকৌ এবাৰ কৈছোঁ, মই দেৱজিৎ বৰ্মনে আপোনালোকৰ ওচৰত লৈ আহি থাকিম নতুন ভিডিঅ'। আজিলৈ আহিছোঁ, নমস্কাৰ।